হৈ গ'ল ইয়াৰ পৰা পানী ষ্টাৰ্ট এয়া চাওক নাই আপোনাৰ আজিতো অলপ পানী কমিলে কালি পৰহি মানে আপোনাৰ পানী আছিল আপোনাৰ এই তালৈকে এই সেইখিনিলৈকে পানী আছিল আজিতো বৰ্তমান এতিয়া কমিলে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম জনাইছোঁ মোৰ এটাই চেনেল NK আছামিজ ব্লগলৈ তো আপোনালোকক আজি বানপানী দেখুৱাম বানপানী কিনো দেখুৱাম বানপানী এতিয়া কমিলে তথাপিও যি পাৰো দেখুৱাই যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে এয়া চাওক বানপানীয়ে ৰাস্তা খহাই পেলাইছে এয়া চাওক বানপানীয়ে ৰাস্তা খহাই পেলাইছে আৰু আজি মোৰ লগত বানপানী চাবলৈ যাব এইজনী নামটো কৈ দি শ্ৰী ভাস্বতী বৰ্মন কিমান শ্ৰেণীত পঢ়া 8 ক্লাছ 8 আৰু এতিয়া আমি বানপানী চাব যাম বঢ়িয়া আৰু এইপিনে এটা চুপা চাওক এইটো চুপা আমাৰ চামতাৰ ওচৰৰে হীৰাপাৰা চুপা বুলি কয় সেই চুপাটোত পানী শুকুৱাই নাই ৰাস্তাৰ ওপৰেৰে পানী পাৰ হৈছে চাওক আপোনালোকে তাৰমানে আপোনাৰ এই চুপাটোৰ প্ৰত্যেক বছৰে যিমান বানপানী নহওক কিয় প্ৰত্যেক বছৰে পাৰ হ'বই আৰু বিৰাট বিপত্তি অৱস্থা কৰি পেলাইছে তাৰমানে ইহঁতক আৰু সেই হিচাপে সাহায্য পাই এনেই আগৰবাৰ যিটো বানপানী হৈছিল সেইটোত আচলতে গোটেই ঘৰবোৰত পানী উঠি গৈছিল আৰু এইটো শিৱথান শিৱৰাত্ৰি হয় যে ইয়াত শিৱথানৰ এইটো বিয়া ভৱনত থাকিবলৈ দিয়া হৈছিল তো আৰু আগলৈ যাওঁ কি দেখাব আপোনালোকক দেখুৱাই যাম আৰু এইখন হৈছে আমাৰ চামতাৰ সাপ্তাহিক বজাৰ বুধবাৰ আৰু শনিবাৰে ডাঙৰ বজাৰ হয় চামতাৰ একদম ডাঙৰ বজাৰ এইখন আৰু এইখন বজাৰতো পানী উঠিছিল কিন্তু এতিয়া শুকাইছে বহুখিনিয়ে শুকাইছে আৰু এয়া চাওক আৰু কাষতে তাৰমানে নদীটো কাষতে আৰু নদীটো দেখা পামেই আমি আৰু আপোনালোকক এটা কথা কওঁ আগতীয়াকৈ আচলতে চৰি বুলি কৈ লৈছোঁ আগৰ যোনটো ব্লগ আছিল আগৰ মই যোনটো ব্লগ দিছিলোঁ এখন নিৰ্জন ঠাই বুলি সেই ব্লগটো বহুতে চাইছেও ভালো লাগিছে কিন্তু এটা বস্তু তাৰ এটা মোৰ ডাঙৰ ভুল হৈ গ'ল সেইটো হ'ল আপোনাৰ সেই নদীটো যিটো নদী এতিয়া বানপানীত যোনটো মই যোনটো ঠাইত গৈছিলোঁ আচলতে সেই ঠাইটোৰ যোনটো নদী আছিল সেইটো আচলতে পাগলদিয়া নৈ বুলি কোৱা গৈছিল কিন্তু পাগলদিয়া নৈ নহয় বুঢ়াদিয়া নৈহে আৰু এয়া বুঢ়াদিয়া নৈৰ পানী বাজাৰত চাওক পানী আচলতে নদীটো বুঢ়াদিয়া নৈ বেয়া নাপাব চৰি বুলি কৈছোঁ আগতে তো চাই থাকক এইটো নদী চাওক একদম ফুল যোৱাকালিলৈকে মোটামুটি আপোনাৰ এইখিনিলৈকে আহিছিল পানী আজিতো দুদিনতো কমিলে পানী আৰু আপোনাৰ এইপিনে চাওক পানীয়ে পানী চাৰিওফালে কেৱল পানীয়ে পানী খেতি পথাৰ নেদেখে এই বতৰত খেতি পথাৰ নেদেখে চব পানী একদম আৰু এয়া চাওক এইটো কাষতে নদী এই নদীৰ কাষত এইটো ভাগু অৱস্থা হৈছিলে মই কালি নহয় পৰহি যেতিয়া আহিছিলোঁ তেতিয়া তাৰমানে ইয়াত বস্তাবোৰ দি আছিল তো চাওক এইবোৰ নিদিলে চাগে গোটেই ভাগি লৈয়ে গ'ল আৰু এইটো কাষত নদী এটা সমস্যা গুচাই নাই আহি গ'ল আৰু এটা সমস্যা মানে ক'বলৈ গৈছোঁ কৰোনাৰ সমস্যাটো যোৱাই নাই আৰু এতিয়া আৰু পাতে দিলে আমাক বানপানীৰ সমস্যা মানে এইটো বছৰ কিজানি এনেকৈয়ে যাব চাওক
অৱস্থা আচলতে এইটো অৱস্থা নহল হয় আচলতে আপোনাৰ এই দলংখনৰ হিটো পাৰে আপোনাৰ এই জাবৰ জোথৰবোৰে দলংখনক তাৰমানে জাবৰ জোথৰবোৰ হিটো পিনে যাব পৰা নাই আৰু হেতু পিনে যাবৰ পৰা নাই বাবে পানীৰ ঢৌৱে সেই বস্তুটো দলঙৰ খুঁটাবোৰত খুন্দিয়াই আছিল আৰু খুন্দিয়াৰ বাবে দলংখন বেয়া হৈ গৈছে তো এইখন দলং ব্লগ বুলি নাভাবিব এইটো আচলতে ভিডিঅ' সিম্পলি এটা ভিডিঅ' বনাইছো আপোনাৰ সামতাৰ এই যিখিনি অঞ্চল আছে আৰু সামতাৰ সেইবিলাকত আচলতে বানপানীৰ কেনেকুৱা প্ৰভাৱ পৰিছে সেইটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অলপ কিছু সংখ্যক দেখুৱাবলৈ চেষ্টা কৰিছো তো এইটো আপোনালোকে ব্লগ বুলি একদমেই নাভাবিব তো আপোনালোকৰ পিনেও কেনেকুৱা ধৰণৰ বানপানী হৈছে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেইবোৰ মোক কমেন্ট কৰি জনাওক তো ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰক তো আজিলৈ এইখিনিয়ে বাই বাই